নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ বন্ধৰ বৃদ্ধি। এতিয়া 1 জুন নহয়, 15 জুনত স্কুল কলেজ খোলা হ'ব। কিছুমান নীতি নিয়ম মানি চলিব লাগিব। চাওঁ আহক কি নীতি নিয়ম। বন্ধুসকল, মই যোৱা 2 দিন আগত এটা ভিডিঅ' বনাইছোঁ য'ত কোৱা হৈছিল 1 জুনৰ পৰা আৰম্ভ হ'ব দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান। কিন্তু বন্ধুসকল, দেখা গৈছে যে নতুন আপডেট আহিছে আজি। তো কোন তাৰিখে খুলিব চাওঁ আহক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদিহে আপুনি আমাৰ চেনেল নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো অলপ দবাই দিয়ক যাতে আমাৰ নতুন আপডেটসমূহ সকলোতকৈ আগতে চাব পাৰে। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰতিদিন কাকতৰ মতে 15 জুনৰ পৰা ৰাজ্যৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা। আৰু কিছুমান নীতি নিয়মৰ কথা উল্লেখ কৰিছে যে 15 জুনৰ পৰা ৰাজ্যত আৰম্ভ হ'ব পাঠদান। দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব প্ৰথমত। অধ্যয়নত শিক্ষানুষ্ঠানৰ বিপৰীতে সমীপৰ শিক্ষানুষ্ঠান পাঠ গ্ৰহণৰ সুবিধা পাব ছাত্ৰ-ছাত্ৰীয়ে। কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি পোৱাৰ পাছতেই এই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। বন্ধুসকল, প্ৰতিদিন কাকতত কোৱা হৈছিল যে 15 জুনৰ পৰা ৰাজ্যৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান হোৱাৰ সম্ভাৱনা। কিন্তু বন্ধুসকল, নিউজ 18 যিটো চেনেল, সেইটো চেনেলত কোৱা হৈছে যে জুলাই মাহত বিদ্যালয়ত খোলাৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে পালন কৰিব লাগিব এই নিয়ম। তো বন্ধুসকল, কি নিয়ম দিয়া আছে চাওঁ আহক। ইয়াত দিয়া আছে যে জুলাই মাহত দেশৰ বিভিন্ন বিদ্যালয়সমূহ খোলাৰ চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে। যোৱা মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা বিদ্যালয়সমূহ জন হিচাপে খোলাৰ পৰিকল্পনা হাতত লৈছে। প্ৰথম অৱস্থাত গ্ৰীণ আৰু অৰেঞ্জ জ'নসমূহত খোলা হ'ব বিদ্যালয়সমূহ। কিন্তু বিদ্যালয়সমূহত উপস্থিত থাকিব কেৱল 30% ছাত্ৰ-ছাত্ৰী। কণ শিক্ষাৰ্থী অৰ্থাৎ অষ্টম শ্ৰেণীলৈ ছাত্ৰসকলে পূৰ্ণ পৰ্যায়ত বিদ্যালয় খোলালৈ অপেক্ষা। কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰে যিসমূহ নিৰ্দেশ জাৰি কৰিব, এই সকলোবোৰ মানিব লাগিব বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। বিশেষকৈ সামাজিক দূৰত্বৰ ওপৰত প্ৰদান কৰা হ'ব গুৰুত্ব। 3খন আসন থকা এখন বেঞ্চত বহিব পাৰিব কেৱল 2জন শিক্ষাৰ্থী। ছাত্ৰ-ছাত্ৰীয়ে সামাজিক দূৰত্ব মানিছেনে নাই, এই সকলো CCTVত পৰ্যবেক্ষণ কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। প্ৰতিখন জিলাৰ শিক্ষা বিষয়া অথবা বিদ্যালয়ৰ পৰ্যবেক্ষকসকলক দিশ চোৱা-চিতা কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে। আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিধান কৰিব লাগিব মাস্ক। উল্লেখযোগ্য যে ছিকিমত সকলো বিদ্যালয় আৰু মহাবিদ্যালয় 15 জুনৰ পৰা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কণ শিশুসকলক ঘৰতে পঢ়িবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। বিদ্যালয় খোলাৰ সম্পৰ্কত নীতি নিৰ্দেশসমূহ লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এই সপ্তাহৰ অন্তিম ফালে জাৰি কৰিব। 16 মাৰ্চৰ পৰা বন্ধ হৈ থকা বিদ্যালয়সমূহ খুলিলে 30% ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত 2টাকৈ শ্বিফ্টত হ'ব পাঠদান। বন্ধুসকল, এইটো নিউজ হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু দেখা যাব যে 15 জুনৰ পৰাই বিদ্যালয়সমূহ খোলা হ'ব। তাৰ আগতে খোলা নহ'ব নিশ্চয়। তো ভিডিঅ'টো কেনেকুৱা পালা জনাবা, কমেণ্ট কৰি লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই বাই, জয় অসম।